আজি মই আছোঁ এয়া কৃষ্ণ মন্দিৰত। কৃষ্ণ মন্দিৰত মই চাকি বন্তি জ্বলাই অকণমান বহিলোঁ ইয়াতে। এতিয়া আমি কৃষ্ণ মন্দিৰৰ পৰা আমাৰ কাষতে থকা আন এটা মন্দিৰলৈ আহিছোঁ। ইয়াতে আমাৰ ফালৰ পৰা মানে নাম এখন দিয়া হৈছে। নামখন হ'ব অহাকালি হ'ব নাগাৰা নাম। ত' আমি এতিয়া মন্দিৰলৈ আহিছোঁ, আহকচোন আমাৰ লগত। এয়া মোৰ যাকেইজনী। কেনেকুৱা লাগিছে অনিতা আহি? ভালেই লাগিছে। তোমালোকৰ দিছোঁ আৰু মনটো ভাল লাগিছে। আমি নিজে যেতিয়া নামখন দিছোঁ আৰু পিংকি লাজ কৰে, তাই বহুত লাজ কৰে। তাইৰ লাজৰ কাৰণে মোৰ এটা ভিডিঅ' বৰবাদ হৈ গৈছে। এয়া আমি হৰি মন্দিৰ পালোহি। ইয়াতে পুষ্পাঞ্জলি দি আছে। এয়া পুষ্পাঞ্জলি লৈ থকা সময়ত ইয়াৰে পিছতে প্ৰসাদ বিতৰণ। প্ৰসাদ খাই আছোঁ আমি। ইয়াত ভোগৰো আয়োজন কৰা হৈছে। আমি ভোগো খালোঁ। সুপ্ৰভাত। গধূলি এতিয়া 6টা বাজিছে। আমি যিখন নাম দিছিলোঁ হৰি মন্দিৰত, নামৰ পাৰ্টিটো আহি পাইছে। আমি ঘৰলৈ মাতিছোঁ তেখেতসকলক। প্ৰথমতে তেখেতসকলক আমি চাহ ইয়াতে ঘৰত খুৱাই তাত যাব। এতিয়া আমি গোটেইকেইটাই যাই মিলি চাহ বনাই আছোঁ তেখেতসকলৰ কাৰণে। নামৰ পাৰ্টিয়ে মানে নাম কাপোৰ চেঞ্জ কৰি আছে আমাৰ ঘৰতে। আমি এতিয়া তেখেতসকলৰ কাৰণে চাহৰ আয়োজন কৰি আছোঁ। তেখেতসকলে চাহ পানী খাই থকা সময়ত ইয়াৰে পিছতে আমি আকৌ মন্দিৰলৈ আহিলোঁ। তেখেতসকলে নাম আৰম্ভ কৰিছে। নামৰ আৰম্ভণিৰ আগতে বাবুহঁতে আমাৰ ফালৰ পৰা পাঠকজনক এখন গামোচা পিন্ধালোঁ। এয়া নাম চলি আছে। পাঠকজনৰ নাম উৎপল সাগৰ। তেওঁ খুব ধুনীয়া নাম পৰিৱেশন কৰিছে। আমি আটাইয়ে নাম উপভোগ কৰিলোঁ। তুমি ইয়াতে নাম গালা, অনুভৱ কেনেকুৱা? অনুভৱ ভাল বাৰু, ভালে লাগিল নাম গাই পেলাই। কথা হ'ল কি, এটা কথা কওঁ, কমিটিখন বহুত বেছি ধুনীয়া, একদম টপত আছে কমিটি। বাকী ইয়াৰ মানুহখিনিও ভাল লাগে বাৰু, নাম চাম ধুনীয়াকৈ চাইছে। আমাৰো ভাল লাগিল, খুব ভাল লাগিল তোমাৰ নাম চাই। আগলৈ দেখিম বুলি আশা থাকিল। নিশ্চয় ঠিক আছে, থেংক ইউ, ধন্যবাদ। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।